মৰমৰ ছাত্ৰ ছাত্ৰী আৰু ভাইটি ভণ্টিসকল, আজি মই তোমালোকক ক্লাছ 6ৰ লেচন নম্বৰ 4 ফ্লৰেন্স নাইটিংগেল নামৰ পাঠটি সম্পূৰ্ণ অসমলৈ অনুবাদ কৰি দিম আৰু ইয়াৰ লগতে এই পাঠটি থকা টান টান শব্দবিলাকৰ অৰ্থও ভিডিঅ'টোৰ মাধ্যমেৰে দাঙি ধৰিম। তোমালোক ভালকৈ বুজি পাবলৈ চেষ্টা কৰিবা। যদি ভিডিঅ'টো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু লাইক কৰি দিবা আৰু বন্ধুসকললৈ শ্বেয়াৰ কৰি দিবা। এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। ফ্লৰেন্স নাইটিংগেল এজন ছোৱালীৰ নাম আছিল। এতিয়া ফ্লৰেন্স নাইটিংগেল ৱাজ বৰ্ণ অন 12 May 1820 ইন ফ্লৰেন্স, টাস্কানি, ইটালী। ফ্লৰেন্স নাইটিংগেলৰ জন্ম হৈছিল ইটালীৰ টাস্কানি ফ্লৰেন্স নামৰ এটা চহৰত 1820 চনৰ 12 মে তাৰিখত। দো শ্বি ৱাজ বৰ্ণ ইন ইটালী, যদিও তাই ইটালীত জন্মগ্ৰহণ কৰিছিল। শ্বি ৱাজ ব্ৰট আপ ইন দ্য UK, কিন্তু UKত ডাঙৰ দীঘল হৈছিল। শ্বি ৱাজ নেমড আফটাৰ দ্য চিটি অফ হাৰ বাৰ্থ, আৰু তাই জন্মগ্ৰহণ কৰা ঠাইৰ নামেৰে তাইৰ নামটো নামকৰণ কৰা হৈছিল। হাৰ এল্ডাৰ চিষ্টাৰ ফ্ৰান্সেছ পাৰ্থেনপ had similarly been named after her place of birth, পাৰ্থেনপ। তাইৰ ডাঙৰ ভনীয়েকৰ নামটো সেই জন্ম হোৱা ঠাইৰ নামেৰে ঠিক একেদৰে সেই জন্ম হোৱা ঠাইৰ নামেৰে নামকৰণ কৰা হৈছিল। যেনেকৈ ফ্লৰেন্স নাইটিংগেলৰ জন্ম হোৱা ঠাইৰ নামেৰে নামকৰণ কৰা হৈছে, ঠিক তেনেদৰেই ফ্লৰেন্স নাইটিংগেলৰ ডাঙৰ ভনীয়েকৰ নাম জন্ম হোৱা ঠাইৰ নামেৰে নামকৰণ কৰা হৈছে। যেনেকৈ পাৰ্থেনপ নামৰ ঠাইত জন্মগ্ৰহণ কৰিছিল, আৰু সেই পাৰ্থেনপ নামৰ নামেৰেই ফ্ৰান্সেছ পাৰ্থেনপ নামটো নামকৰণ কৰা হৈছে। ফ্লৰেন্স ইজ ফেমাছ ফৰ হাৰ নাৰ্ছিং ৱৰ্ক ডিউৰিং দ্য ক্ৰিমিয়ান ৱাৰ 1853-56। ফ্লৰেন্স নাইটিংগেলে ক্ৰিমিয়ান যুদ্ধৰ সময়ত নাৰ্ছিং কামৰ বাবে বিখ্যাত হৈ পৰিছিল, আৰু সেই ক্ৰিমিয়ান যুদ্ধটো হৈছিল 1853 পৰা 56 চনলৈ। ফ্লৰেন্স ফাদাৰ উইলিয়াম নাইটিংগেল ৱাজ এ ৱেলথি লেণ্ড অনাৰ। ফ্লৰেন্সৰ দেউতা উইলিয়াম নাইটিংগেল আছিল এজন সম্পত্তিশালী জমিদাৰ। শ্বি ৱাজ ব্ৰট আপ ইন ডাৰ্বিশ্বায়াৰ এণ্ড হেম্পশ্বায়াৰ, আৰু তাই ডাৰ্বিশ্বায়াৰ আৰু হেম্পশ্বায়াৰত ডাঙৰ দীঘল হৈছিল। ফ্লৰেন্স স্পেণ্ট হাৰ ছামাৰ ইন ডাৰ্বিশ্বায়াৰ এণ্ড উইণ্টাৰ ইন হেম্পশ্বায়াৰ। ফ্লৰেন্সে স্পেণ্ট মানে কি? কটোৱা। হাৰ ছামাৰ মানে গৰমকালি। ইন ডাৰ্বিশ্বায়াৰ, গৰমকালিটো ডাৰ্বিশ্বায়াৰত কটাইছিল। এণ্ড উইণ্টাৰ মানে শীতকাল। ইন হেম্পশ্বায়াৰ, শীতকালটো হেম্পশ্বায়াৰত কটাইছিল। ফ্লৰেন্স নাইটিংগেলছ ফাদাৰ taught her and her sister a variety of subjects ranging from science and mathematics to history and philosophy. ফ্লৰেন্স নাইটিংগেলৰ দেউতাই ফ্লৰেন্স নাইটিংগেলক আৰু তাইৰ ডাঙৰ ভনীয়েকক বিভিন্ন ছাবজেক্টৰ বিষয়ে পঢ়াইছিল। ভেৰাইটি মানে হ'ল বিভিন্নতা। তাৰপিছত যেনেকৈ সেই ছাবজেক্টখনৰ ভিতৰত প্ৰায় ছায়েন্স এণ্ড মেথামেটিক্স, ছায়েন্স মানে বিজ্ঞান, মেথামেটিক্স মানে গণিত, বিজ্ঞান আৰু গণিতক আদি কৰি হিষ্টৰী এণ্ড ফিলচফি, হিষ্টৰী মানে ইতিহাস আৰু দৰ্শনলৈ পঢ়াইছিল। এজ শ্বি গ্ৰিউ আপ, যদিও তাই জন্মগ্ৰহণ কৰা মতে শ্বি ডেভেলপড এন ইণ্টাৰেষ্ট ইন হেল্পিং আদাৰ্ছ। তাৰমানে যেতিয়া ডাঙৰ দীঘল হৈছিল, সেই ডাঙৰ দীঘল হোৱাৰে পৰাই তাইক বেলেগক সহায় কৰিব পৰা আগ্ৰহটো আছিল। এট দ্য এজ অফ 17, 17 বছৰ বয়সত শ্বি বিলিভড, তাই বিশ্বাস কৰিছিল যে শ্বি ৱাজ কল্ড ইন টু ছাৰ্ভিচ বাই গড টু ডু ছামথিং ফৰ দ্য হেল্পলেছ এণ্ড মিজাৰেবল। অসহায় আৰু দৰিদ্ৰ লোকসকলক সহায় কৰিবৰ বাবে যেন ঈশ্বৰে মাতি আছে। এট ফাৰ্ষ্ট হাৰ পেৰেণ্টছ ৰিফিউজড টু এলাউ হাৰ টু বিকাম এ নাৰ্ছ। প্ৰথমতে ফ্লৰেন্স নাইটিংগেলক নাৰ্ছ হ'বলৈ তাইৰ দেউতাই অনুমতি দিয়া নাছিল।
বাট কিন্তু এট লাষ্ট হাৰ ফাদাৰ গেভ হিজ পাৰ্মিশ্যন। অৱশেষত তাইৰ দেউতাকে নাৰ্ছ হ'বৰ বাবে অনুমতি দিছিল। ইয়াত ৰিফিউজ মানে অসন্মতি হোৱা বা অনুমতি দিয়া, আৰু ইয়াত পাৰ্মিশ্যন মানে অনুমতি দিয়া। দেন ফ্লৰেন্স ৱেণ্ট টু জাৰ্মান টু আণ্ডাৰগো ট্ৰেইনিং। তাৰপিছত যেতিয়া ফ্লৰেন্স নাইটিংগেলৰ দেউতাই অনুমতি দিছিল, তেতিয়া কি কৰিছিল ফ্লৰেন্সে জাৰ্মানীৰ পৰা আণ্ডাৰগোলৈ গৈছিলে নাৰ্ছৰ প্ৰশিক্ষণৰ বাবে। ট্ৰেইনিং মানে প্ৰশিক্ষণ। এণ্ড হি বিকাম এ নাৰ্ছ ইন 1851। 1851 চনত নাৰ্ছ হৈছিলে। এণ্ড আফটাৰ 2 years, 2 বছৰমান পিছত she became the superintendent of hospital for gentlemen in London. দুবছৰমান পিছত she became the superintendent of the hospital for gentlemen in London in 1853. দুবছৰমান পিছত কি হৈছিলে ফ্লৰেন্স নাইটিংগেলে 1853 চনত লণ্ডনৰ জেণ্টলমেন হস্পিটেলৰ অধ্যক্ষ হৈছিল। ইন 1853 দ্য ক্ৰিমিয়ান ৱাৰ ব্ৰক আউট। 1853 চনত ক্ৰিমিয়ান যুদ্ধটো আৰম্ভ হৈছিল। ফ্লৰেন্স ৱাজ আস্কড টু গো টু তুৰ্কী টু মেনেজ দ্য নাৰ্ছিং অফ ব্ৰিটিছ ছলজাৰ্ছ ৱণ্ডেড ইন দ্য ক্ৰিমিয়ান ৱাৰ। আৰু ফ্লৰেন্স নাইটিংগেলক তুৰ্কীলৈ মাতা হৈছিলে ক্ৰিমিয়ান যুদ্ধৰ সময়ত আহত হোৱা ব্ৰিটিছ সৈন্যসকলক চোৱা চিতা কৰাৰ বাবে। চি ট্ৰেভেল ভ্ৰমণ কৰিছিল টু স্কুটাৰীলৈ টু হেল্প দ্য ৱণ্ডেড ছলজাৰ্ছ। আঘাতপ্ৰাপ্ত হোৱা সৈনিকসকলক সহায়ৰ বাবে তাই কি কৰিছিলে স্কুটাৰীলৈ ভ্ৰমণ কৰিছিল। চি ৱাজ এ ভেৰি ছেড টু চি দ্য প'ৰ কণ্ডিশ্যন অফ ডেট হস্পিটেল। আৰু সেই হস্পিটেলৰ যি বেয়া অৱস্থা আছিল সেই বেয়া বস্তুটো চাই ফ্লৰেন্স নাইটিংগেলৰ বহুত বেয়া লাগিছিল। দ্য ৱণ্ডেড ছলজাৰ্ছ ৱৰ শ্লিপিং ইন অভাৰ ক্ৰাউডেড এণ্ড ডাৰ্টি ৰুমছ। আৰু কি হৈছিলে ফ্লৰেন্স নাইটিংগেলে দেখা পাইছিল আৰু এটা বেয়া ৰুমত সেই আঘাতপ্ৰাপ্ত সৈনিকসকলে কি হৈছিলে ওপৰা ওপৰিকৈ শুই থকা দেখা পাইছিলে। দে ডিড নট হেভ ব্লেংকেটছ এণ্ড ডিচেণ্ট ফুড। সিহঁতৰ কোনো ধৰণৰ কম্বল বা উপযুক্ত খাদ্যৰ ব্যৱস্থা নাছিল। ডিচিজেছ চাচ এজ টাইফছ, কলেৰা এণ্ড ডিচেণ্ট্ৰি স্প্ৰেড এমং দ্য ছলজাৰ্ছ। সিহঁতৰ মাজত বিভিন্ন ধৰণৰ বেমাৰ বিয়পি পৰিছিল, যেনেকৈ টাইফছ, কলেৰা এণ্ড ডিচেণ্ট্ৰি ইত্যাদি বেমাৰবোৰ। মেনি অফ দেম ডাই অফ ইনফেকশ্যন এণ্ড ডিচিজেছ। বহুতো সৈনিকসকলে কি হৈছিলে বেমাৰত সংক্ৰমণ হৈছিলে আৰু মৃত্যুবৰণ কৰিছিল। ফ্লৰেন্স এণ্ড হাৰ নাৰ্ছে ছেট আপ এ কিটচেন। ফ্লৰেন্স আৰু সিহঁতৰ লগত যিখিনি নাৰ্ছ গৈছিলে সেই নাৰ্ছসকলে কি কৰিছিলে এটা পাকঘৰ সৃষ্টি কৰিছিল, পাকঘৰ তুলিছিল। এণ্ড ডাক লেট্ৰিনছ ফৰ চেনিটেশ্যন। স্বাস্থ্যসন্মতৰ বাবে এটা লেট্ৰিন খোদিত কৰিছিল। দে আস্কড ফৰ হেল্প ফ্ৰম দ্য ৱাইফছ অফ দ্য ৱণ্ডেড ছলজাৰ্ছ। আৰু আঘাতপ্ৰাপ্ত সৈনিকসকলৰ পত্নীসকলৰ পৰা তাই কি কৰিছিল সহায় বিচাৰিছিল। দে বিকাম এবল টু টেক গুড কেয়াৰ অফ দ্য ছলজাৰ্ছ এণ্ড দ্য ডেথ ৰেট অফ দ্য ছলজাৰ্ছ ৰোগ। আৰু সিহঁতে সৈনিকসকলৰ বাবে ভালকৈ যত্ন ৰাখিছিল, চোৱা চিতা কৰিছিল। আৰু সিহঁতে যিখিনি চোৱা চিতা কৰিছিলে, ভালকৈ ৰখাৰ যত্ন কৰিছিলে, সেই যত্নৰ বাবে সিহঁতৰ মাজত যি মৃত্যুৰ পৰিমাণ আছিলে সেই মৃত্যুৰ পৰিমাণটো কি হৈছিলে ক্ৰমান্বয়ে হ্ৰাস পাবলৈ আৰম্ভ কৰিছিল, কমি গৈ আছিল মৃত্যুৰ হাৰটো। ফ্লৰেন্স অফেন ভিজিটেড দ্য ছলজাৰ্ছ এট নাইট। ফ্লৰেন্স নাইটিংগেলে কি হৈছিলে ৰাতি সময়ত বাৰে বাৰে সেই সৈনিকসকললৈ গৈছিলে, খোজকাঢ়িছিলে। যেতিয়া দে ৱেৰ এছলিপ, যেতিয়া সিহঁতে কি হৈছিলে টোপনিত আছিল। চি কেৰিড এ লেম্প এজ চি ৱাক দ্য হলছ অফ দ্য বেটল ফিল্ড হস্পিটেল। আৰু সেই যুদ্ধক্ষেত্ৰত থকা হস্পিটেলটোৰ তাই এটা চাকি লৈ ইফাল সিফাল কৰিছিল, খোজকাঢ়িছিল। চ' সেইবাবে চি ৱাজ ৰেফাৰ টু এজ
দ্য লেডি উইথ দ্য লেম্প, সেইবাবে তাই কি কৰিছিলে দ্য লেডি উইথ দ্য লেম্প বুলি জনাজাত হৈছিলে, তাৰমানে চাকি থকা মহিলা বুলি জনাজাত হৈছিলে। দাস এইদৰে চি বিকাম এ ট্ৰু হিৰো টু দ্য চলজাৰ্ছ এণ্ড এভৰি ওৱান বেক হোম ইন ইংলেণ্ড, আৰু এইদৰে তাই সৈনিকসকলৰ মাজত এজন প্ৰকৃত মহান মানুহ হিচাপে পৰিচিত হৈছিল, আৰু সিহঁতে অৱশেষত ইংলেণ্ডৰ ঘৰলৈ উভতি আহিছিল। 13 August 1910 এট দ্য এজ অফ 90 ফ্লৰেন্স নাইটিংগেল ডেড এট মেফ'ৰ লণ্ডন, আৰু অৱশেষত কি হৈছিলে লণ্ডনৰ মেফ'ৰত ফ্লৰেন্স নাইটিংগেলৰ মৃত্যু হৈছিল, আৰু 1910 চনৰ 13 আগষ্টৰ তাৰিখ আছিলে সেই সময়ত, আৰু 90 বছৰ আছিলে তাই যেতিয়া মৃত্যুবৰণ কৰিছিল, সেই সময়তে 90 বছৰ আছিলে। মৰমৰ ছাত্ৰ ছাত্ৰী, এতিয়া মই টান শব্দকেইটাৰ অৰ্থ ক'বলৈ ওলাইছোঁ, তোমালোক ভালকৈ চাবা। চিমিলাৰলি মানে একেদৰে, ৱেলথি মানে ধনী, লেণ্ড অ'নাৰ মানে জমিদাৰ, ভেৰাইটি মানে বিভিন্নতা, ডেভেলপ মানে উন্নতি কৰা বিকাশ, ইণ্টাৰেষ্ট মানে আগ্ৰহ বা মনোযোগ, ছাৰ্ভিচ মানে সেৱা কৰা, হেল্পলেছ মানে অসহায়, মিছাৰৰ মানে দৰিদ্ৰ, ৰিফিউজ মানে অমান্তি হোৱা, ট্ৰেইনিং মানে প্ৰশিক্ষণ, তাৰপিছত ছুপাৰিনটেণ্ডেণ্ট মানে আঘাতপ্ৰাপ্ত বা আহত, ওৱণ্ডেড মানে আঘাতপ্ৰাপ্ত বা আহত, ছুপাৰিনটেণ্ডেণ্ট মানে অধ্যক্ষ, ট্ৰেভেলড মানে ভ্ৰমণ কৰা, কণ্ডিশ্যন মানে পৰিস্থিতি বা অৱস্থা, অভাৰ ক্ৰাউডেড মানে ওপৰা ওপৰিকৈ, ব্লেংকেটছ মানে কম্বল, ডিচেণ্ট মানে উপযুক্ত, ইনফেকশ্যন মানে সংক্ৰমণ, কিটচেন মানে পাকঘৰ, চেনিটেশ্যন মানে স্বাস্থ্যসন্মত, ৱাইফ মানে পত্নী বা স্ত্ৰী, ৰেট মানে হাৰ বা পৰিমাণ, কেৰিট মানে পৰিবাহিত কৰা, বেটলফিল্ড মানে যুদ্ধক্ষেত্ৰ, ৰিফাৰ মানে উল্লেখ কৰা। মৰমৰ ছাত্ৰ ছাত্ৰী আৰু ভাইটি ভণ্টিসকল, তোমালোকলৈ আজি এইখিনিয়ে ভিডিঅ'। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিবা, আৰু বন্ধুসকললৈ শ্বেয়াৰ কৰি দিবা, আৰু এই পাঠটি থকা কুৱেশ্যন এনচাৰখিনি পাবৰ বাবে পৰৱৰ্তী ভিডিঅ'টো চাবা। আজি এইখিনিতে সমাপ্ত কৰিছোঁ, ধন্যবাদ।